আমাৰ হজৰবাসী ৰাইজ এটা অসমবাসী হৈ আমি দুখ প্ৰকাশ কৰিছোঁ। কাৰণ হঠাৎ এটা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ হিয়াৰ আমঠু বুলি কয়, আমাৰ অসমৰ সম্পদ হঠাৎ যদি নাইকিয়া হৈ যায় আচৰিতজনক ঘটনা হৈ পৰে। আৰু আমিও আজি দুখ কৰিছোঁ, মানে এনেকে কিয় হ'বলগীয়া। কাৰণ মানুহ এটা হঠাৎ অসমৰ পৰা গৈ বেলেগ কাণ্ট্ৰিলৈ, তাৰ পৰা যদি ঘূৰি আহোঁতে মানুহটো নাইকিয়া হয়, সকলো অসমবাসীয়ে দুখ কৰিছে, সকলোৱে জ্ঞাত যে আৰু কোনোৱে আজি কথাটো মানি লওঁ, আমিও মানে মানি ল'ব পৰা নাই। কিন্তু আজি শেষ ক্ৰিয়া সম্পন্ন হৈছে। আৰু আমাৰ যেতিয়া সম্পদ আছিলে, আমাৰ শ্ৰেষ্ঠ সংগীতৰ গুৰু বুলি ক'ব লাগিব, আমাৰ পিতৃ বুলি ক'ব লাগিব, তেওঁ আজি নাইকিয়া হৈছে, মানি ল'ব নাই। কিন্তু আমি কোনো পদে মানি হ'লেও আজি সমূহ ৰাইজ আমাৰ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি কেণ্ডেল যাত্ৰাও কৰিছোঁ আৰু আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ য'তে থাকক, যেনেকে থাকক, তেওঁ পৰিয়াল, তেওঁ সুখ শান্তিৰে থাকক, মংগলময় হ'ব বুলি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ।